নিশ্চয় যাম দাদা, কিন্তু ধেনু চলোৱাটোৱেই জানো আমাৰ একমাত্ৰ কৰ্তব্য। বুজিছো দাদা, তুমি কৈছা কিয় দাদা বেলুৱাচোন মনত কোন গৈ কিয় ধৰালৈ মাৰ গৈছে দাদা তপস্বী নহয় আমি বুজিছো মৰতত পাৰে মহিষা তোমাৰ সেয়েহে নৰৰূপত সকলো পইচা পাব কিয় দাদা যেতিয়াই জগতত অন্যায় অধৰ্মই কৰিছে বিৰাজ তেতিয়াই জানো আমি নানা ৰূপে লোৱা নাচিব পৰা ডেকা যুৱক অত্যাচাৰী তুমি লগ আৰু আমি ৰামৰূপে জানো লোৱা নাচিব পৰা এইবাৰ অত্যাচাৰী কংসসকল জগতৰ অধৰ্মীকৰণৰ নিধনৰ উদ্দেশ্যে আমাৰ কৰিছে তুমি প্ৰভু নাই আৰু আমি তোমাৰেই সত্য লাভ অহা নাই এতিয়া অভীষ্ট পাপৰ গলত যেতিয়া বাবাকক নিশ্চয় এতিয়া আমাৰ সবেই সত্যভাৱে আমি ইয়াতেই শুনিলে ৰৈছিল নিধান কৰে কংসৰ অধৰ্মে তুমি